Akhilesh, welcome to my YouTube channel. পুনৰ এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ কলেজত সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে মই এনেকৈ ৰিহা মেখেলা পিন্ধিলোঁ। ঠাণ্ডাৰ কাৰণে বতৰটো খুবেই ঠাণ্ডা হৈ আছে, সেইকাৰণে অলপমান চুৱেটাৰটো পিন্ধি ল'লোঁ, পিছত যাই খুলি ল'ম। তো আপোনালোকে ব্লগটো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ আৰু আগলৈকে চাই থাকক কি হয়। তো গাইজ ব্লগ এতিয়া আমি কলেজলৈ যাওঁ। ফাইনেলি গাইজ মই কলেজত আহি পালোঁ, এতিয়া ভিতৰলৈ যাওঁ কি হয়। প্ৰথম দিনৰ এটি আকৰ্ষণীয় অতি গুৰুত্বপূৰ্ণ এটি কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ মহাবিদ্যালয়ৰ বাৰ্ষিক মহোৎসৱৰ কাৰ্যসূচীৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে বিবেচিত হৈ আহিছিল এই সাংস্কৃতিক শোভাযাত্ৰা। বিগত ভালেকেইটা বৰ্ষত আমি বিভিন্ন কাৰণত এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা নাছিলোঁ আৰু এইবাৰ বহুদিন বিৰতিৰ পিছত এই অনুষ্ঠান আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব আমাৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক মাননীয় শ্ৰীযুত মাধৱ চন্দ্ৰ ৰায়দেৱে। মই তেখেতক এই অনুষ্ঠান মুকলি কৰিবলৈ আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। আৰু আজি শোভাযাত্ৰা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি বহুত মানে কেইবছৰমান পিছত মোটামুটি কভিডৰ আগলৈকে আছিলে, কিন্তু কভিডৰ পিছৰ পৰা এইবাৰ ফাৰ্ষ্ট হৈছে। ভাল লাগিছে। আটাইকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সহযোগিতা হৈছে, যথেষ্ট ভাল লাগিছে। বিভিন্ন ধৰণৰ কালাৰফুল বা আকৰ্ষণীয় শোভাযাত্ৰা। এয়া আছিল আমাৰ এছামিছ ডিপাৰ্টমেণ্ট। এছামিছ ডিপাৰ্টমেণ্টৰখিনি গোটেইখিনিয়ে মানে ৰিহা চাদৰ মেখেলা তেনেকৈ পিন্ধিছে, মানে যিখিনি আমাৰ অসমীয়া সংস্কৃতিৰ মেখেলা চাদৰ সেইখিনি পিন্ধিছে। বাকী বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ পিন্ধি আহিছে। এইখিনি হৈছে বেংগলী ডিপাৰ্টমেণ্ট। তোমালোক বেংগলী ডিপাৰ্টমেণ্ট ন? অঁ, এক মিনিট। এয়া হৈছে বেংগলী ডিপাৰ্টমেণ্ট। বেংগলী ডিপাৰ্টমেণ্টৰ যি ট্ৰেডিশ্যনেল ড্ৰেছ, সেই ট্ৰেডিশ্যনেল ড্ৰেছখিনিয়ে পিন্ধি আহিছে। এইটো কৈছে ডিপাৰ্টমেণ্টে কি পিন্ধিছে? কইনাৰ সাজত কইনা আৰু দৰা আৰু বিয়া ভাবি আনিবলৈ গৈ আছে। অ' ভাও পানী আনিবলৈ গৈ আছে। অ' এডুকেশ্যন ডিপাৰ্টমেণ্ট। এইখিনি কি ডিপাৰ্টমেণ্ট? অ' ফিলচফি ডিপাৰ্টমেণ্ট। ৱাও, কি ছেক্ৰেটাৰী আছিলা তুমি? ছ'চিয়েল ছেক্ৰেটাৰী। অ' ছ'চিয়েল ছেক্ৰেটাৰী। পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্ট। এইটো কি ডিপাৰ্টমেণ্ট হয় বাকীখিনি? ইংলিছ ডিপাৰ্টমেণ্ট। অঁ, ইংলিছ ডিপাৰ্টমেণ্ট। ৱাও, ভাল লাগিছে। কি 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 সাজিছা মানে ট্ৰেডিশ্যনেল? অঁ, বোৱাৰী। ৱাও ৱাও, এ ৰাম। কি ডিপাৰ্টমেণ্ট হয়? অঁ, ইকনমিক্স ডিপাৰ্টমেণ্ট। ধুনীয়াকৈ সাজি কাজি আহিছে। হেল্ল', কি ডিপাৰ্টমেণ্ট? হিষ্ট্ৰী। ৱাও, ৰাধা কৃষ্ণ। কি ডিপাৰ্টমেণ্ট হয়? হিষ্ট্ৰী। বাকীখিনি
বেচেৰা ইমান কষ্ট কৰি ইয়াতে ঠেলাত বহি আছে তাইক চবেই মানে এই বছৰৰ সাংস্কৃতিক বিভাগৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শ্ৰেষ্ঠ দল বীৰজৰা কন্যা মহাবিদ্যালয়ৰ বাংলা বিভাগ আমি দলটিক অভিনন্দন জনাইছোঁ আৰু এই বঁটা দিয়া তাৰপিছত শোভাযাত্ৰাৰ পৰা উলটি আহি শিৱ পাৰ্বতী তাৰপিছত মহীশূৰৰ লগত ফটো উঠিলোঁ তাৰপিছত ডিপাৰ্টমেণ্টৰ মেমৰ লগত ছাৰৰ লগত ফটো উঠিলোঁ আৰু মোৰ কিছুমান ফ্ৰেণ্ডছৰ লগত ক্লিক কৰিলোঁ ফটোখিনি তাৰপিছত মোৰ আমাৰ কলেজৰ XGS লগতে মোৰ মেজৰ মেট প্ৰতীক্ষা শইকীয়াৰ লগত ভেকশ্যন প্ৰতিযোগিতা অংশগ্ৰহণ কৰিলোঁ তাতে আমি ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হ'লোঁ ইটো কৰোঁতে ভেকশ্যন দিওঁতে ভ্লগটো শেষ কৰিবলৈ একেবাৰে সময় নহ'ল লাষ্টত মোৰ একে ডিপাৰ্টমেণ্টৰ মেম ছাৰ আৰু জুনিয়ৰ্ছখিনিৰ লগত কিছুমানৰ লগত ফটো যিখন উঠিছোঁ সেইখনৰ ফটোখনৰ সৈতে মই আজিৰ এই ভ্লগ ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব গাইজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তাই মাজে মাজে ব্লগ বনায় বাট বহুত ভাল বনায়